নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক মোৰ NMTs ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি বিশ্বৰ 10 আটাইতকৈ বিষাক্ত সাপৰ বিষয়ে জানো আহা। 1 বাদামী সাপ অষ্ট্ৰেলিয়া আৰু নিউ গিনিত পোৱা যায় ইয়াক। নম্বৰ 2 উপকূলীয় টাইপান ইয়াক উত্তৰ আৰু পূব অষ্ট্ৰেলিয়া আৰু নিউ গিনিত পোৱা যায়। নম্বৰ 3 কিং কোব্ৰা এছিয়া বনাঞ্চল ভাৰত দক্ষিণ পূব এছিয়া আৰু ইণ্ডোনেছিয়াত পোৱা যায়। কালামাম্বা হৈছে আফ্ৰিকাত বাস কৰা এটা প্ৰজাতি সাপ। ব্ৰেণ্ডেড ক্ৰাইট ভাৰতৰ উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াত এই সাপ পোৱা যায়। নম্বৰ 6 বুমছ লেং উপ-সাহাৰা আফ্ৰিকাৰ স্থানীয় সাপ। নম্বৰ 7 স্কেল্ট পাইপাৰ ভাৰত আৰু মধ্য প্ৰাচ্যত এই সাপ পোৱা যায়। নম্বৰ 8 বাঘ সাপ অষ্ট্ৰেলিয়া আৰু টাছমেনিয়াকে ধৰি ইয়াৰ উপকূলীয় দ্বীপসমূহত ইয়াক পোৱা যায়। নম্বৰ 9 উত্তৰ জাৰাৰাকা এই সাপবোৰ মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা যায়। নম্বৰ 10 অভ্যন্তৰীণ টাইপান প্ৰজাতিৰ কেৱল অষ্ট্ৰেলিয়াতহে পোৱা যায়। ইয়ালৈকে চাই যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।